নমস্কাৰ, আজি হৈছে 28 নৱেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। 21 বছৰ নোহোৱাকৈ কোনো যুৱতী বহিব নোৱাৰিব বিয়াত। হয়, ঠিকেই শুনিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। কোনো মহিলাই 21 বছৰ তলত বিয়া বহিব নোৱাৰিব আৰু বাল্য বিবাহক লৈ আহিব নতুন আইন। অহাবাৰ বিধানসভাত চৰকাৰে আনিব এই বিধেয়ক আৰু বিয়াৰ বাবে মহিলাৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু 21 বছৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব। বহু বিবাহ আমি বন্ধ কৰিলোঁ আৰু সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব। তালাক বুলিলেই তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব আৰু বিবাহ বিচ্ছেদৰ বাবে সকলোৰে বাবে একে আইন হ'ব। আৰু বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। আৰু এতিয়াৰে পৰা কোনো মহিলাই 21 বছৰ তলত বিয়া বহিব নোৱাৰিব। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুযুধান হৈছে খিলঞ্জীয়া আৰু হাজাৰ হাজাৰ খিলঞ্জীয়া বীৰ লাচিত সেনাৰ প্ৰতিবাদ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ। প্ৰতিটো মাতব্বৰ হৈছে অবৈধ বাংলাদেশী মিয়া মানুহ আৰু অবৈধ বাংলাদেশী মিয়াই খিলঞ্জীয়াক আক্ৰমণ কৰি জাতিসত্তা নিষেধ কৰাৰ চেষ্টা চলাইছে আৰু ধিঙত আৰক্ষী থানা পৰ্যন্ত জ্বলাই দিছে মিয়াই। আৰু যিসকলে এনে কাম কৰিছে সেইসকল অবৈধ মিয়া বাংলাদেশী বুলি তেওঁলোকে এতিয়া উত্থাপিত কৰিছে। আৰু চৰ অঞ্চলত 4000 বিঘাতকৈ অধিক কৃষিভূমি বেদখল কৰিছে মিয়াই। আৰু আমাৰ কৃষকসকলে খেতি কৰিবলৈ গ'লে তেওঁলোকে খেদি পঠিয়ায় আৰু কোনো কাৰণতে খিলঞ্জীয়াই মিয়াৰ তলত থাকিব নোৱাৰে আৰু নাথাকে। অসমত মিয়াৰ কাৰণে এতিয়া খিলঞ্জীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে আৰু ধিঙত আজি খিলঞ্জীয়া মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে। আৰু ধিঙৰ খিলঞ্জীয়া আজি অস্তিত্বৰ সংকটত বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু 7 বজাৰ পিছত ধিঙত বাই ভনীসকল ই-ৰিক্সাত উঠিবই নোৱাৰে আৰু ধিঙৰ খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগিব। সুৰক্ষা বিচাৰি ধিঙৰ কছাৰীবাৰীত নিশা ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া আৰু বীৰ লাচিত সেনা আৰু অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ। জনাইছো আজি ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। অহাবাৰ মুখ্যমন্ত্ৰী হ'লে সদনত উত্থাপন কৰা হ'ব UCC। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সদনৰ প্ৰথম অধিৱেশনতে আহিব UCC। এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছো আমাৰ সমূহ দৰ্শকক। ৰাজ্যত শীঘ্ৰেই আহিব ইউনিফৰ্ম চিভিল কোড আৰু অহাবাৰ মুখ্যমন্ত্ৰী হ'লে সদনত উত্থাপন কৰা হ'ব UCC। বিধানসভাৰ প্ৰথম অধিৱেশনতে আহিব UCC আৰু মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলেই UCC আনিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মোক যিয়ে যিমান পাৰে বাধা দিয়ক, কিন্তু মোক যদি বাধা দিব নোৱাৰে তেন্তে সদনৰ প্ৰথম অধিৱেশনতে আহিব UCC আৰু ভুলতো যদি পুনৰবাৰ মই মুখ্যমন্ত্ৰী হওঁ তেন্তে সদনত আহিবই UCC। আৰু সদনত অখিল গগৈক স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজ্যত শীঘ্ৰেই আহিব ইউনিফৰ্ম চিভিল কোড আৰু অহাবাৰ যদি মই মুখ্যমন্ত্ৰী হওঁ তেন্তে সদনত UCC আহিব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ। জেলৰ পৰা মুকলি আকাশৰ তললৈ AIUDFৰ বিধায়ক আমিনুল ইছলাম আৰু NSAৰ গোচৰত দোষমুক্ত আমিনুল ইছলাম। এক ডাঙৰ খবৰ জনাই গৈছো সমগ্ৰ ৰাজ্যবাসীক। জেলৰ পৰা মুকলি আকাশ পালেগৈ বিধায়ক আমিনুল ইছলামে আৰু NSAৰ গোচৰত দোষমুক্ত AIUDF বিধায়ক আমিনুল ইছলাম। আৰু বিধায়ক আমিনুল ইছলাম লৈ সকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ। আৰু NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল আমিনুল ইছলামক আৰু NSAৰ সকলো গোচৰ খাৰিজ কৰিছে আদালতে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে আৰু 24 এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল AIUDFৰ বিধায়ক আমিনুল ইছলামে আৰু জেলৰ পৰা মুকলি আকাশ পালেগৈ বিধায়ক আমিনুল ইছলাম আৰু NSAৰ গোচৰত
দোষমুক্ত AIUDF বিধায়ক আমিনুল ইছলাম। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বহু বিবাহ বন্ধ হ'ব অসমত, বিধানসভাত গৃহীত বহু বিবাহ প্ৰতিৰোধী বিধেয়ক 2025। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। অসমত বন্ধ হ'ব বহু বিবাহ আৰু বিধানসভাত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক 2025 আৰু হিন্দু মুছলমান খ্ৰীষ্টান সকলোৰে বহু বিবাহ বন্ধ কৰা হ'ব। হিন্দুৰ বহু বিবাহ বন্ধ কৰাৰ দায়িত্ব আমাৰ আৰু প্ৰথম পত্নীৰ অনুমতি অবিহনে হজৰত মহম্মদেও দ্বিতীয় বিবাহৰ বিৰোধিতা কৰিছিল আৰু কোনো মহিলাই স্বামীয়ে দুগৰাকী বিবাহ কৰাটো নিবিচাৰে আৰু বিশ্বৰ বহুতো ইছলামিক দেশে বহু বিবাহ বন্ধ কৰিছে আৰু এই আইনখনে মুছলমানক প্ৰকৃত মুছলমান হ'বলৈ শিকাব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু বিধানসভাত বিধেয়ক উত্থাপন কৰি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সদনত কংগ্ৰেছে উঠাই ল'লে বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ আৰু ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ'ল এই বিধেয়কখন আৰু অখিল গগৈয়েও উঠাই ল'লে বিধেয়কৰ সংশোধনী প্ৰস্তাৱ আৰু অসমত বন্ধ হৈছে ইতিমধ্যে বহু বিবাহ আৰু বিধানসভাত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক 2025। ব্ৰেকিং নিউজ। অহা 1 ডিচেম্বৰৰ পৰা দেশত সম্পূৰ্ণ সলনি হ'ব 5টাকৈ নিয়ম। মনত ৰাখক 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰৰ দিনটো। 30 নৱেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব কেইবাটাও বিশেষ কাম, নহ'লে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 1 ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম আৰু 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম, যি নিয়মকেইটা নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। পেঞ্চন আৰু টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহুকেইটা নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব ইয়াৰ প্ৰভাৱ আৰু নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ। আৰু 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য আৰু বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ এক পৰিৱৰ্তন। আৰু 1 নৱেম্বৰত 6.50 টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য আৰু ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনাৰ খবৰ আহি পৰিছে। আৰু পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন। 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম আৰু 1 ডিচেম্বৰৰ পিছত নাপাব এই সুবিধা। জ্যেষ্ঠ নাগৰিকে পেঞ্চন লাভ কৰাৰ বাবে লাইফ চাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ। গতিকে খবৰটো ভালদৰে শুনিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে খবৰটো শ্বেয়াৰ কৰি দিব। আৰু 1 ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হ'ব আৰু লগে লগে বন্ধ হৈ পৰিব পাৰে আপোনাৰ পেঞ্চন। গতিকে দেৰি নকৰাকৈ আপুনি 30 নৱেম্বৰৰ ভিতৰতে এই কাম কৰি ল'ব। আৰু বকেয়া কৰ পৰিশোধ কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ তাৰিখ আৰু 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ আৰু ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰ দামৰ এক বৃহৎ তাৰতম্য। 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম, যি নিয়মকেইটা আমি জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। পেঞ্চন আৰু টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব কেইবাটাও নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ। আৰু এটি ব্ৰেকিং নিউজ। বিধানসভাৰ মজিয়াত ডাঙৰ সিদ্ধান্ত, বাদ পৰা সকলোৱে পাব ৰেচন কাৰ্ড। 5,04,000 হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, ভাল খবৰ। অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড আৰু বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত আৰু বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ চৰকাৰৰ। 126টা সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ইয়াৰ পাছতো যদি বাদ পৰি থাকে তেনে লোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰি আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে এক বিশেষ অনুমতি। আৰু যোৱা বছৰ নতুন 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতেই অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। আৰু বিধানসভাত ডাঙৰ ঘোষণা মন্ত্ৰী কৌশিক ৰয়ৰ। এক ডাঙৰ খবৰ আমি জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ভাল খবৰ, ডাঙৰ খবৰ। নতুনকৈ
আৰু 5,04,000 লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আৰু বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ এবাৰ সৰব হৈছে গৌৰৱ গগৈ। এক ডাঙৰ খবৰ জনাইছোঁ, গৌৰৱ গগৈয়ে কৈছে যে যদি সাহস আছে তেন্তে জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। আৰু মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ এইবাৰ গৌৰৱ গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসী। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক যদিহে সাহস আছে। আৰু মুখ্যমন্ত্ৰীক চেলেঞ্জ এইবাৰ গৌৰৱ গগৈৰ। জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীৰ নাম ৰাজহুৱা কৰাৰ দাবী গৌৰৱ গগৈৰ। আৰু কোনে হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক, তাক লৈ প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। আৰু যদি সাহস আছে তেন্তে প্ৰত্যাহ্বান গ্ৰহণ কৰক, চেলেঞ্জ গ্ৰহণ কৰক বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। আৰু কোনো কাৰণতেই জুবিন গাৰ্গৰ হত্যাকাৰী বাচি যাব নোৱাৰিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু জুবিন গাৰ্গক ন্যায় দিয়ক হিমন্ত চৰকাৰে। আৰু অসমৰ জনতা ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। আৰু জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰাৰ দাবী আৰু আনকি চেলেঞ্জ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। আৰু জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰাৰ দাবী জনাইছে গৌৰৱ গগৈয়ে। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। একেলগে 5,000 বিঘা মাটি চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু নগাঁৱত বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, ৰাজ্যত আকৌ আৰম্ভ হৈছে উচ্ছেদ অভিযান। একেলগে 5,000 বিঘা মাটি চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু নগাঁৱত বেদখলকাৰীৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। নগাঁৱত বেদখলকাৰীৰ মাজত হাহাকাৰ আৰু অচিৰেই উচ্ছেদ চলিব কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত। আৰু ইতিমধ্যে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। প্ৰায় 5,000 বিঘা বেদখল ভূমি মুক্ত কৰাৰ এতিয়া যোজা চলিছে। আৰু নগাঁও প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান। আৰক্ষী ভৰ্তি বাহন ঢাপলি মেলিছে লুটুমাৰী সংৰক্ষিত বনাঞ্চললৈ। আৰু বসবাস কৰিবলৈ অকণমান মাটি বিচাৰি বেদখলকাৰীৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। আৰু হুকহুকাই কান্দিছে বেদখলকাৰীয়ে। আৰু একেলগে 5,000 বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু একেলগে 5,000 মাটিত প্ৰশাসনে চলাব এতিয়া বুলডোজাৰ। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ, ভাল খবৰ। ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, বৰভূমিৰ কেইবা লাখ মহিলাক দিব অৰুণোদয় আঁচনিৰ ধন। এক ডাঙৰ খবৰ জনাইছোঁ BTC-বাসীৰ বাবে। আৰু BTC-ৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। বৰভূমিত অৰুণোদয় আঁচনিয়ে পালে এতিয়া প্ৰাধান্য। বৰভূমিৰ কেইবা লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰতিগৰাকী মহিলাই শীঘ্ৰেই মাহেকত লাভ কৰিব 1,250 টকাকৈ। আৰু প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু ধন পাবলৈ সাজু কৰক যাৱতীয় নথি পত্ৰ। আৰু 12 ডিচেম্বৰত BTC-ত মুকলি হ'ব অৰুণোদয় আঁচনি। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ঘোষণা। BTC-ৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ, ভাল খবৰ জনাইছোঁ। বৰভূমিত অৰুণোদয় আঁচনিয়ে পালে প্ৰাধান্য।